Hey guys, আজি একটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰত আহিছো আৰু আজি মই এই বেলকনিৰ পৰাই ষ্টাৰ্ট দিছো ভিডিওটো বনাবলৈ আৰু চাওক আৰু আমি কালি গৈছিলো ঘৰত আৰু ৰুমটো আহি সাফ চিকুণ কৰিলো কেনেকৈ কি কৰিলো আপোনালোকক দেখাইছো ৰুমটো আজি চাই থাকক ভিডিওটো শেষলৈ আৰু আপোনালোকক মই দেখুৱাই দি আহিম বেলকনিখন কেনেকৈ সজাইছে বেলকনি এখন ষ্টেণ্ড এডাল আনিছো এই টাববোৰ এতিয়া অকমান ইয়াত থোৱাৰ কাৰণে অলপ খালী হৈ আছে আৰু এয়া ভিউটো চাওক ৰাতিৰ ভিউটো ইফালে মই লাইটটো অফ কৰি দিলে আপোনালোকে দেখিছে এইখন পাহাৰৰ পুৰা ভিউ বতাহ ধুমুহা আহিলে বহুত কষ্ট হয় মানুহবোৰৰ আৰু লাইটটো দি দেখাইছোঁ আৰু এয়া আমাৰ ফুলবোৰ ফুলি আছে আৰু এয়া দেখিছে ৰুম পুৰা চাকাত চাফা কৰি থৈ দিছোঁ এয়া চাৰিওফালে আৰু ফুলবোৰত পুৰা পানী দি দিছোঁ ইফালেও দেখাই আছোঁ আপোনালোকক এইটো ৰুমো পুৰা চাফা কৰি থৈ দিছোঁ এখেতৰ কাপোৰ নাই যিটো পিন্ধিবৰ কাৰণে এনেকৈ আছে আৰু এয়া মই এতিয়া খাম তৰমুজ মই তৰমুজটো কাটো আৰু ইফালেও দেখুৱাই আছোঁ এয়া চাকি দিয়া হৈ গৈছে আৰু এইটো ৰুমো পুৰা চাফা কৰিছোঁ এয়া চাফা কৰিছোঁ ইফালে ডিউটি কৰি আহিয়ে টোপনি এতিয়া 8:30 বাজিব ভিডিঅ'ত বহুত দিন অহা নাই কিবা ক'বা নেকি তোমাৰ কাপোৰবোৰ কি হৈ গ'ল নাইকিয়া হৈছে নেকি কাপোৰ নাই দেখিছেনে দেখিছে কাপোৰ হেৰাই গৈছে বোলে গাইজ আজি মই বনাম আলু পৰঠা ইফালে আলু বইল কৰি এনেকৈ থৈ দিছোঁ ৰেডি কৰি আলুটো এতিয়া পিটিকিব লাগিব আৰু আটাটো মাৰা হৈ গ'ল এতিয়া মই বনাম আলু পৰঠা হেল্ল' গাইস আমি আজি বনাই আছো আলু পৰঠা আৰু আলু পৰঠা ৰেডি কৰি আছে আমাৰ মোৰ মৰমৰ পত্নী আৰু আপোনালোকে চাই দেখিব চাও আমাৰ আলু পৰঠা আলু পৰঠা আজি হঠাৎ আলু পৰঠা দি কাৰণটো কি মই খাব মন গৈ আছে ওকে আমাৰ আজি আলু পৰঠা খাব মন গৈছে আলু পৰঠা মানে পৰঠা আলু চাওকচোন বাৰু কি হিচাপত বনাই ভাল এনেকৈ আলুটো ভৰাই দিছোঁ হ'ব দিয়া আমাৰ আৰু কি ক'বা আৰু ইফালে এইখন হোৱাই নাই নেকি উল্টাই দিওঁ আমি কেদাৰনাথত যায় আলু পৰঠাকে খাই আহিছিলোঁ ন কি মজা বনোৱা ঐ আলু পৰঠা এইটো স্মেলটো ধুনীয়া লাগিছে